পৰীক্ষা পাতো, 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা। হেল্ল' বন্ধু বান্ধৱীসকল, যোৱাকালি পঞ্চায়ত নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ADR-ৰ 3.0 সম্পৰ্কে এক যুগান্তকাৰী ঘোষণা কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক বিশেষ অনুৰোধ থাকিল আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব আৰু পাছত থকা বেল আইকনটি দবাই নটিফিকেশ্যনটো অন কৰি ৰাখিব। ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আপোনালৈ অনুৰোধ থাকিল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰীক্ষা পাতো, 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা। যদি ফিজ লওঁ কেণ্ডিডেট হয় 4 লাখ, আৰু যদি ফিজ নলওঁ কেণ্ডিডেট হয় 12 লাখ। ফিজ কিমান? 400 টকা। তাৰমানে অসমত এনেকুৱা বহুত দুখীয়া মানুহ আছে যে 400 টকা ইণ্টাৰভিউটো দিব নোৱাৰে। আমি কি সিদ্ধান্ত লৈছো, এইবাৰৰ পৰা ল'ৰা ছোৱালী যদি গ্ৰেজুৱেট পাছ কৰে প্ৰত্যেক ইণ্টাৰভিউতে যাতে যাব পাৰে, 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত মই 2,500 টকা কৰি জমা দিম। ভাল হ'ব নে বেয়া হ'ব? নিযুত মইনা, চাইকেল 300 টকা, স্কুটি আৰু এতিয়া 2,500 টকা কৰি মাহত জমা। কলেজৰ এডমিশ্যনৰ ফিজ নাই, অৰুণোদয়, গেছ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম আন এটা ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।